চাওক পানীৰ তলত ভিডিঅ' কল তাৰমানে নিশ্চয় আপোনালোকে গম পাইছে যে পানীৰ তলত ভিডিঅ' কৰিব পাৰিব এনে টেনশ্যন নাই পানীৰ তলত ভিডিঅ' কৰিব পানীৰ তলৰ পৰা ব্লগিং কৰিব যি কৰিব পানীৰ তলত গৈ ভিডিঅ' কৰিব পাৰিব আপুনি যদি নদীৰ ভিতৰত যায় বা আপুনি সাগৰৰ তলত গৈ ভিডিঅ' কৰিব বিচাৰে কৰিব পাৰিব একদম আৰামত আৰু কি ক'ম এই মোবাইলটো মানে বৰফৰ ভিতৰত ৰাখিলেও অসুবিধা নাই ইয়াতে সন্মুখৰ পৰা ভিডিঅ' কল কৰি আছে এয়া চাওক সন্মুখৰ পৰা ভিডিঅ' কল কৰিছোঁ আমি দেখুৱাইছোঁ এয়া চাওক কথা পাতি আছোঁ আমি এয়া চাওক কথা পাতি আছোঁ নিশ্চয় আপোনালোকে দেখা পাইছে এয়া চাওক গৰম পানীত পৰিলে একো নহয় 80 ডিগ্ৰী সেলসিয়াস পানীত পৰিলে বোলে একো নহয় মোবাইলখন ইমানে গৰম পানীত 80 ডিগ্ৰী সেলসিয়াসত পৰিলে একো নহয় মোবাইলখন ৰিয়েলমিৰ এনে এক মোবাইল লঞ্চিং হৈছে আৰু এই লঞ্চিং অহাকালি হ'ব অহাকালি 18 তাৰিখৰ পৰা লঞ্চিং হ'ব এই যি মোবাইল ফোন দেখিছে ৰিয়েলমিৰ 14X মানিব লাগিব কিন্তু তামাম মোবাইল ফোন যি মোবাইলত আছে বেটাৰী আছে 6000 mAh আৰু 45 ফাষ্ট চাৰ্জাৰ আছে লগতে ক্যামেৰা যথেষ্ট ভাল আছে লগতে ইয়াৰ যি ওয়াটাৰপ্ৰুফ সেই ওয়াটাৰপ্ৰুফৰ কথা আপোনালোকে খুলিলে আচৰিত হৈ পৰিব লগতে আৰু এটা আছে যদি আপুনি 6 মহলীয়া বিল্ডিঙৰ পৰাও পেলাই দিয়ে মোবাইলখন একোই নহয় ইমান ধুনীয়া মোবাইল বনাইছে আৰু যাৰ লুকসটো ইমান সুন্দৰ মই লুকসটো দেখুৱাম মই পুনপটীয়াকৈ লাইভত দেখুৱাম একেবাৰে লাইভত দেখুৱাম পুনপটীয়াকৈ যে ইয়াক কেনেকৈ পানীৰ ভিতৰত বৰফৰ ভিতৰত কেনেকৈ ৰাখিছিলে কেনেকৈ ৰাখা যায় বৰফৰ ভিতৰৰ পৰা ওলাই আহে মোবাইলটো একো নহয় বৰফৰ ভিতৰত যদিও থাকে আপুনি একো নহয় আৰু এই মোবাইলৰ জৰিয়তে এনে এটা সুবিধা লাভ কৰিব পাৰিব যি সুবিধা মানে পানীৰ ভিতৰত সোমাই যদি আপুনি ভিডিঅ' কৰিব বিচাৰে পানীৰ ভিতৰত ভিডিঅ' কৰিব পাৰিব পানীৰ তলত ফটো ল'ব পাৰিব পানীৰ ভিতৰত গৈ আপুনি ব্লগ কৰিব পাৰিব যিকোনো কৰিব পাৰিব একেবাৰে সম্পূৰ্ণ ওয়াটাৰপ্ৰুফ লগতে এই মোবাইলখন আৰু এটা বস্তু আছে চাৰ্জৰ ফালে বা বক্সৰ ফালে যি অকণমান পানী সোমাই ইয়াক লগে লগে উলিয়াই দিয়াৰ বাবে এখন ভিতৰত মেচিন দিয়া হৈছে তাক ক্লিক কৰাৰ লগে লগে আপোনাৰ এই পানীটো তলফালে যিটো সোমাব চাৰ্জাৰৰ ফালে এইটো লগে লগে উলিয়াই আহে মই পুনপটীয়াকৈ লাইভত দেখুৱাম কেনেকুৱা আছে হয় আপোনালোকে ইতিমধ্যে দেখিব পাইছে এই মোবাইলখন ৰিয়েলমিৰ মোবাইল কিন্তু আইফোন লুকস ইমান ধুনীয়া লুকস দিছে যাৰ মানে চিন্তাই নাই আপুনি একেবাৰে এক মাহ চাৰ্জ নিদিলেও চলিব 6000 mAh বেটাৰী লগতে কেমেৰাও যথেষ্ট ভাল কোৱালিটিৰ আছে হাই-ফাই কেমেৰা আৰু মোবাইলৰ কৈছোঁ ইতিমধ্যে কেইবাটাও মানে ইয়াত বিশেষ বাম্পাৰ মানে হেৰি আছে সুবিধা ফেচিলিটি আছে 6 মহিলাৰ পৰা পৰি গ'লেও ইয়াত একো নহয় মোবাইলখনৰ একো ডেমেজই নহয় দ্বিতীয়তে ওয়াটাৰপ্ৰুফ ইমানেই ওয়াটাৰপ্ৰুফ সম্পূৰ্ণ ওয়াটাৰপ্ৰুফ বৰফৰ ভিতৰত ৰাখিলেও অসুবিধা নাই মই পুনপটীয়াকৈ এয়া চাওক পানীত দেখুৱাই দিম এয়া চাব মোবাইলখন ইতিমধ্যে আছে এয়া চাওক মই এইটো তাক সম্পূৰ্ণ পানী আছে মই দেখুৱাই দিছোঁ এয়া চাওক পানী হা এয়া চাওক মোবাইলখন সোমাই দিছোঁ এয়া চাওক দেখুৱাই দিয়ক সম্পূৰ্ণ পানীৰ ভিতৰত আছে মোবাইলখন পানী চাই লওক এয়া পানী এতিয়া চাওক আকৌ আমি ভিডিঅ' কল দেখুৱাম ইয়াত ভিডিঅ' কল দেখুৱাই দিম আমি আপুনি ভিডিঅ' কলটো কৰক মোবাইলটোত ভিডিঅ' কল কৰকচোন এয়া চাওক পানীৰ তলত এইটো উঠাই দিয়কচোন অঁ সন্মুখত সকলো পানীৰ তলত লাহেকৈ ৰাখি দিয়ক এয়া চাওক পানীৰ তলত ভিডিঅ' কল তাৰমানে নিশ্চয় আপোনালোকে গম পাইছে যে পানীৰ তলত ভিডিঅ' কৰিব পাৰিব এনে টেনশ্যন নাই পানীৰ তলত ভিডিঅ' কৰিব পানীৰ তলৰ পৰা ব্লগিং কৰিব যি কৰিব পানীৰ তলত গৈ ভিডিঅ' কৰিব পাৰিব আপুনি যদি নদীৰ ভিতৰত যায় বা আপুনি সাগৰৰ তলত গৈ ভিডিঅ' কৰিব বিচাৰে কৰিব পাৰিব একদম আৰামত আৰু কি ক'ম এই মোবাইলটো মানে বৰফৰ ভিতৰত ৰাখিলেও অসুবিধা নাই ইয়াতে সন্মুখৰ পৰা ভিডিঅ' কল কৰি আছে এয়া চাওক সন্মুখৰ পৰা ভিডিঅ' কল কৰিছোঁ আমি দেখুৱাই এয়া চাওক কথা পাতি আছোঁ আমি এয়া চাওক কথা পাতি আছোঁ নিশ্চয় আপোনালোকে দেখা পাইছে এয়া চাওক গৰম পানীত পৰিলে একো নহয় 80 ডিগ্ৰী সেলসিয়াস পানীত পৰিলে বোলে একো নহয় মোবাইলখন ইমানে গৰম পানীত 80 ডিগ্ৰী সেলসিয়াসত পৰিলে একোই নহয় মোবাইলখন লগতে 6 মহলীয়া বিল্ডিঙৰ পৰা যদি পৰি যায় তলত একো নহয় এয়া চাওক পেলাই দিছোঁ মই এনেকুৱা একেবাৰে একোই নহয় মোবাইলখন ইমানেই ভাল কোৱালিটি কিন্তু দাম শুনি আপুনি ভাবিব যে যথেষ্ট বেছি নেকি দাম ৰিয়েলমি ইমান ভাল মোবাইল বনাইছে দামটোতো চাগে হাই-ফাই হ'ব দাম একেবাৰে সাৰপ্ৰাইজ দাম আছে ইমানেই সাৰপ্ৰাইজ দাম দিছে যিটো মোবাইলত মানে অফাৰতে এই দামতে অফাৰ দি দিছে ইয়াৰ যিটো দাম শুনিলে আপুনি আচৰিত হ'ব মই পুনপটীয়াকৈ আমাৰ যি স্বত্বাধিকাৰী আছে বিপণীখনৰ তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম 18 ডিচেম্বৰ মোবাইলখনৰ দাম কিমান আছে আপুনি গেছ কৰকচোন কিমান দাম হ'ব পাৰে এইটো ফোন মোৰ আইডিয়াটো 30000 হ'ব লাগে 30000 হ'ব ন আৰু ভালকৈ কওকচোন বাৰু 30-32 হ'ব নেকি হয় নেকি এই আমাৰ কাষ্টমাৰক সুধকচোন কিমান দাম হ'ব পাৰে
তেওঁলোকক সোধক এইটো কিমান হ'ব পাৰে ফোনৰ দামটো দাদা এইটো কিমান হ'ব পাৰে আপোনাৰ 30-35,000 টকা হ'ব পাৰে যিটো ফেচিলিটি তাৰ মতে 30-35 হ'ব লাগে কিন্তু অৰিজিনেল কথা আমি জানি লওঁ মই আপোনালোকক কওঁ এইটো এটা ছাৰপ্ৰাইজ হয় টোটেলি কাষ্টমাৰ কাৰণে ছাৰপ্ৰাইজ ফোন মাত্ৰ 15,000 টকা মাত্ৰ 15,000 টকা only 15,000 only 15,000 ইমান ফেচিলিটি ইমান ফেচিলিটি ওয়াও ইয়েছ ইমান ফেচিলিটি হয় only 15,000 খসা নেকি কথাটো খসা মানে পুৰা খসা only 15,000 হয় আকৌ দেখোন বৰফৰ ভিতৰত থাকিলেও একো নহয় আপুনি বৰফৰ ভিতৰত ৰাখক আধা ঘণ্টা পানীৰ ভিতৰত ৰাখক পুখুৰীৰ ভিতৰত ৰাখক নদীৰ তলত ৰাখক আপুনি এইটো মোবাইল দেখোন সাগৰৰ তলত গৈ ভিডিঅ' সাগৰৰ তলত গৈ ভিডিঅ' কৰক আপুনি যি কৰক তাত ইয়াত IP69 আছে IP69 তাতে আপোনাৰ কোনো প্ৰব্লেম নহয় আপুনি য'ত ভিডিঅ' কৰক আপুনি ফোনো কৰিব পাৰে চব কৰিব পাৰে আৰু যি কৰে এক মাহ চাৰ্জ দিব নালাগে বোলে একমাহ চাৰ্জো দিব নালাগে 6000 mAh বেটাৰী আছে তাৰ লগতে আপোনাৰ ফাষ্ট চাৰ্জিং আছে 45 ৱাটৰ ফাষ্ট চাৰ্জিঙো আছে লগত আপোনাৰ কোনো প্ৰব্লেম নহয় সেইটো ফোন আপুনি য'ত যায় আপুনি বতাহ বৰষুণ য'তে যায় আপোনাৰ সেইটো ফোন পুৰা ছেফ একো নহয় ইয়াৰ লগতে কিবা এটা হেৰি আছে যে এই চাৰ্জিঙৰ ফালে অকণমান যদি ভিতৰত সোমাই সেইটো আকৌ ওলাই আহি যায় সেইটো মই দেখাই দিছোঁ আপোনালোকক যিটো মূল পানীত পেলাইছে আপোনালোকে আধা ঘণ্টা 1 ঘণ্টা যিমান ঘণ্টা পানীত থাকক বা ভিডিঅ' কল কৰক আপুনি পানীত সোমাই ভিডিঅ' কৰক ইউটিউব ভিডিঅ' চাওক ফোন কৰক চব কৰক এইটো ছেটিঙত খালি ৰিয়েলমি লেবত গৈ ইয়াতে আপুনি ইজেক্টেড ৱাটাৰ ফ্ৰম স্পীকাৰ অ'কে কৰিলে চব পানী ওলাই যাব চাউণ্ডটো আহে মানে চাউণ্ডটো আহিব চব পানী ওলাই যাব ভিতৰত মটৰটো চলে ভিতৰত হয় ৱাও দেখাইছোঁ মই এইটো পানী আপোনালোকক ডাইৰেক্ট সোমাই দেখাইছোঁ যি পালে আপুনি পানীত এই পানীত পেলাই দিছোঁ এইটো পানীত পেলাইছোঁ চাওক এতিয়া আপোনালোকে কল কৰিব পাৰে এইটো নম্বৰ চিম লগোৱা আছে অলৰেডি আপোনালোকে কোনোবা কল কৰক এইটো নম্বৰত কল কৰকচোন কল কৰক মই দেখাই আছোঁ ফোন কৰিব আপোনালোকক চাই লওক টোটেলি ৱাটাৰ প্ৰুফ হয় ইয়াৰ পৰা পানী তলত আহিছে ফোন এই চাওক পানীৰ ভিতৰত ফোন আহিছে ঠিক আছে এতিয়া মই উঠাইছোঁ এই উঠাই কথা পাতি আছোঁ ফোনত এই চাওক ফোনটো ৰিং পূৰা ফুল ৱাৰ্কিং কৰিছে মই কথা পাতিছোঁ হেল্ল' হেল্ল' এই চাওক হেল্ল' এই চাওক হেল্ল' হেল্ল' ইয়াত পূৰা ফোন আহিছে আকৌ মই পানীত পেলাইছোঁ আকৌ মই উঠাম চাব এইটো আকৌ ইয়াত লাগিলে পেলাইছোঁ যি কৰে আপুনি যি কৰে চাই লওক মই পাহাৰকৈ পানীত চুপাই দিছোঁ ইয়াত কোনো কথা নাই এই চাওক আকৌ মই কথা পাতিছোঁ ফুল ৱাৰ্কিং হেল্ল' হেল্ল' কথা পাতি চলি আছে চাওক পূৰা চলি আছে আপুনি কথা পূৰা শুনিব পাৰে এই চাই লওক লাগিলে ভাবিব কল নাই চাওক কল চলি আছে পূৰা কল পূৰা চলি আছে সেইকাৰণে আহক আপোনালোকে সোনকালে আহক সেইটো ফোন বাই কৰক অহাকালিলৈ চেল 18 ডিচেম্বৰৰ পৰা ফাৰ্ষ্ট চেল লাগিছে আমাৰ তাত ষ্টক এভেইলেবল আছে আহক আপোনালোকে মাত্ৰ 15,000 টকা মাত্ৰ 15,000 টকা দিয়ক ফুলি ৱাটাৰপ্ৰুফ ফোন ফুলি ৱাটাৰপ্ৰুফ আৰু লগতে মই কৰিছোঁ আপোনাৰ 80 ডিগ্ৰী চেলচিয়াছৰ গৰম কফি চাহ যি পৰক আপোনালোকৰ গৰম পানী যি পৰক 80 ডিগ্ৰীলৈকে ই ছেফটি কৰিব আপোনালোকৰ আৰু মানে ৱাটাৰপ্ৰুফটো ফুলি ৱাটাৰপ্ৰুফ সাগৰৰ তলত যায় পানীৰ তলত যায় আপুনি য'ত গাই ভিডিঅ' কৰক ফোনত কথা পাতক যি কৰক আপোনালোকে যি কৈছে তাকে কৰিব অনলি 15,000 প্ৰাইচ হয় এইটো এটা ছাৰপ্ৰাইজ ৰাখিছে কাষ্টমাৰ কাৰণে আপোনালোকে আহক অহাকালিলৈ আৰু এইটো আমাৰ ষ্ট'ৰৰ পৰা ক্ৰয় কৰক আৰু লগতে কৰিছোঁ কাৰোবাৰ যদি 15,000 কেছতো প্ৰব্লেম হয় আহক আমি ফাইনেন্স কৰি দিম বাজাজ ফাইনেন্স আছে আমাৰ তাত কোনো প্ৰব্লেম নাই কাৰোবাৰ আগত লোৱা আছে 0 ডাউন পে'মেণ্টত মোবাইল দি দিম আমি 0 ডাউন পে'মেণ্টত মোবাইল দি দিম লগতে আৰু আপোনালোকে 3,000 আনিব কোনোবা 4,000 আনিব আনক আমি ফাইনেন্স কৰি দিম নতুন কাষ্টমাৰলৈও হ'ব আপোনালোকে আহক শ্বেয়াৰ কৰিলে কিবা আছে নেকি শ্বেয়াৰ কৰিলে মানে যিমানে যি শ্বেয়াৰ কৰি ভিডিঅ' দেখাই দিয়ে এটা হেডফোন গিফ্ট দি দিম কাষ্টমাৰক আহিলে হ'ল হয় হেডফোন গিফ্ট দি দিম এইটো ইমান হেডফোন গিফ্ট মানে এইটো কি জানে এইটো অফাৰ কি দিম আৰু কোম্পানীয়ে অফাৰ দিছে 15,000 ইমান ধুনীয়া ফোন দিছে আৰু কি দিব কওকচোন বাৰু আৰু লগতে আৰু এটা কৈ দিওঁ আমি মানে অফাৰটো ৰাখোঁ আগতে কৈ দিছোঁ এতিয়াও কৈ দিছোঁ আমাৰ তাত অফাৰ আছে এক্সচেঞ্জ ফোন আপোনালোকে পুৰণা ফোনখন আমাৰ তাত নতুন ফোন ল'ব পাৰে পুৰণা যিমান ফোন আছে 4G 2G 3G ফোন যিবোৰ আছে আমাৰ তাত জমা দিয়ক আৰু আপোনালোকে যিকোনো ফোন খালি সেইটো ফোন বুলি নহয় আপুনি ৰিয়েলমিৰ আৰু দামী ফোন লওক ভিভ'ৰ ফোন লওক অপ'ৰ লওক MI লওক যিকোনো ফোন আপোনালোকে আমাৰ পৰা ফাইনেন্স কৰি ল'ব পাৰে কেছ কৰি ল'ব পাৰে চব সুবিধা আমাৰ তাত আছে আহক